কুৱেশ্যন নম্বৰ 1 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চাওলুং চুকাফা নেক্সট কুৱেশ্যন স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চুংমুং নেক্সট কুৱেশ্যন আহোম ৰাজ্য ব্ৰিটিছ শাসনৰ অধীনত অহাৰ আগতে শেষ আহোম ৰজা কোন আছিল শুদ্ধ উত্তৰ অপশ্যন বি চক্ৰধ্বজ সিংহ নেক্সট কুৱেশ্যন ইটাখুলিৰ যুদ্ধ আহোম আৰু কোন ৰাজ্যৰ মাজত সংঘটিত হৈছিল শুদ্ধ উত্তৰ অপশ্যন এ কাছাৰী ৰাজ্য নেক্সট কুৱেশ্যন অসমত বাৰ্মিজ আক্ৰমণ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল শুদ্ধ উত্তৰ অপশ্যন ডি পূৰ্ণন্দৰ সিংহ নেক্সট কুৱেশ্যন কোন বছৰত শৰাইঘাটৰ যুদ্ধ হৈছিল শুদ্ধ উত্তৰ অপশ্যন ডি 1671 চনত নেক্সট কুৱেশ্যন 1826 চনত কোনটো চুক্তিৰ দ্বাৰা এংলো বাৰ্মিজ যুদ্ধৰ সমাপ্তি ঘটি অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল শুদ্ধ উত্তৰ অপশ্যন এ এণ্ডাবুৰ চুক্তি নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী